আজি আমি বৰ দুখেৰে এইখন প্ৰেছমেট পাতিবলগীয়া হ'ল। ইয়াৰ কাৰণ আমি বিগত 2011 চনৰ পৰাই CSBৰ পৰা বাছনিপ্ৰাপ্ত হৈ বিভিন্ন বিভাগত ফিক্স পে হিচাপে কাম কৰি আহি আছোঁ। বৰ দুখৰ বিষয় এইটোই যে আজিলৈকে আমাৰ চাকৰিখন মানে নিয়মীয়কৰণ কৰা নহ'ল। কি কাৰণত মানে নিয়মীয়কৰণ কৰা নহ'ল, আমি BTC বা BTR প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰি আজি মানে মৰ্মাহত হৈছোঁ, বৰ মানে চিন্তাত পৰিছোঁ যে আমাৰ চাকৰিখন নিয়মীয়কৰণ কৰা নহ'ল। আমি বিশেষ সূত্ৰে গম পাইছোঁ যোৱা মে' মাহৰ 19 তাৰিখে আমাৰ বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এখন এক্সিকিউটিভ কাউন্সিল বহিছিল। তাতে আমাৰ চাকৰিবিলাক নিয়মীয়কৰণ কৰা হ'ব বুলি এক এক্সিকিউটিভ কাউন্সিলত সিদ্ধান্ত লয়। কিন্তু দুখৰ বিষয় আজি 5 মাহ 6 মাহ উকলি গ'ল, আজিলৈকে এই সিদ্ধান্ত কোনো কাৰ্যকৰী নকৰিলে। কি মেৰ পেকত পৰি পেলাই এই সিদ্ধান্ত কাৰ্যকৰী নকৰিলে আমি হয়তো এই বিষয়টো ইমান অৱগত নহয় বা জানিব পৰা নাই। গতিকে আজি আপোনালোকৰ এই প্ৰেছমেটৰ জৰিয়তে আমাৰ এই দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ কাৰণে BTC প্ৰধান প্ৰমোদ বড়ো ছাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই সমস্যাটো অলপ গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা হয়, তাৰ কাৰণে আজি এই প্ৰেছমেটটোৰ মেইন উদ্দেশ্য। গতিকে আমি প্ৰমোদ বড়ো ছাৰক এই আপোনালোকৰ মিডিয়াৰ থ্ৰুৰেদি অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অতি সোনকালে মানে সমাধান কৰে। আমি বিশেষ সূত্ৰে জানিব পৰা মতে হয়তো আমাৰ ব্যক্তিগত সচিব বা পাৰ্চনেল ডিপাৰ্টমেণ্টৰ যিজন সচিব আছে, এওঁ কথাখিনি হয়তো আমাক যি ধৰণেৰে কৈ আছে, হয়তো আমি সেই কথাখিনিত অলপ আমাৰ সন্দেহ উপজিছে যে আমাক আচলতে কি কৰিব বিচাৰিছে। বিভিন্ন বিভাগত খালী হৈ থকা পোষ্টৰ এগেইনষ্টত আমাক ৰেগুলাৰ কৰিব বুলি হয়তো কাউন্সিলে সিদ্ধান্ত লৈছে। কিন্তু আজি আমি গম পোৱাৰ পিছত যে বিভিন্ন বিভাগত বিভিন্ন পোষ্ট এতিয়ালৈকে মানে খালী হৈছে বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গৈছে, কিন্তু সেই পোষ্টবিলাৰ এগেইনষ্টত আজিলৈকে কোনো ধৰণৰ মানে পদক্ষেপ হাতত নলোৱাটো আমি বৰ চিন্তাত কৰিছোঁ। গতিকে সন্মানীয় চিফ ছাৰ মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অতি সোনকালে আমাৰ এই চাকৰিবিলাক নিয়মীকৰণ কৰে আৰু আমাৰ ভৱিষ্যতৰ পিনে যদি চায়। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এষাৰ কথা অনুকৰণ কৰি দিব বিচাৰিছোঁ, যদি এই ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা নহয়, তেনেহ'লে 2023 চনৰ 1 জানুৱাৰীৰ পিছৰ পৰাই আমি আমাৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। গতিকে এই আন্দোলনত যাতে আমি যাব নালাগে, ইয়াৰ আগতে যাতে আমাৰ সমস্যাটো অলপ গুৰুত্ব সহকাৰে মানৱতাৰ দৃষ্টিত চাই অতি সোনকালে যাতে ৰেগুলাৰ কৰে, ইয়াই আহ্বান জনাই মোৰ বক্তব্য বা মোৰ কথাখিনি ইয়াতে সমাপ্ত কৰিছোঁ। আজি বিভিন্ন বিভাগত চতুৰ্থ বৰ্গত 56 নচ, থাৰ্ড গ্ৰেডত 8জন আৰু ড্ৰাইভাৰ হ'ল 39, টোটাল 103জন মানুহ এতিয়ালৈকে আমি আছোঁ CSBৰ পৰা বাছনিপ্ৰাপ্ত ফিক্স পে কৰ্মচাৰী হিচাপে। এই সময়ত BTR প্ৰধান প্ৰমোদ বড়োই যে কয় ফিক্স পে সকলক ৰেগুলাৰাইজ কৰিব, তাৰপিছত নতুন চাৰ্কুলাৰ দিব, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? নাই, এই ক্ষেত্ৰত আমি কোনো পধ্যে এইটো আমাৰ ৰেগুলাৰ নকৰালৈকে আমি কোনো ধৰণৰ মানে পৰীক্ষা আমি BTCত পাতিবলৈ নিদিওঁ। যদি দিয়া হয় তেনেহ'লে আমি আইনী ব্যৱস্থা
আইনৰ সহায় ল'ম, আইনগতভাৱে যদি আমি কিবা আইনৰ দ্বাৰস্থ হৈ পেলাই আমি ইয়াৰ বিষয়ে মাত মাতিম। কাৰণ আমি গভৰ্ণমেণ্টৰ প্ৰচিডিউৰ মতে, গভৰ্ণমেণ্টৰ নিয়ম নীতিৰ মাধ্যমেৰে আমি বাছনি হৈছিলোঁ, আৰু বাছনি হৈ পেলাই আমি ফিক্স পে হিচাপে কাম কৰি আছিলোঁ। দুখৰ বিষয়, আমি কেতিয়াও ভবা নাছিলোঁ যে আজি 12 বছৰ ধৰি আমি এই ফিক্স পে হিচাপে কাম কৰি থাকিব লাগিব। এইখিনি কথা আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু যেতিয়া নেকি চাৰ্কুলাৰ দিয়া হৈছিল, চাৰ্কুলাৰৰ হিচাপত ইয়াতে কোনো ফিক্স পেৰ কথাটো কোনো উল্লেখ কৰা নাছিলে। গতিকে আমাৰ চাকৰি নিয়মীয়কৰণ নোহোৱালৈকে আমি BTCত আৰু নেক্সট আমি কোনো ধৰণৰ বাছনি পৰীক্ষা বা কৰিবলৈ নিদিওঁ। যদি কৰা হয় তেনেহ'লে আমি আইনী ব্যৱস্থা হাতত লওঁ। ৰিচেণ্টলি যিটো আমাৰ সন্মানীয় চিফ ছাৰৰ ওপৰত আমাৰ আস্থা আছে। এখেতে আমাক এষাৰ কথা কৈছে যে ষ্টেটৰ লগত আমাৰ কাউন্সিলৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই, তোমালোকৰ পোষ্টখিনি 3rd গ্ৰেড আৰু 4th গ্ৰেড যিটো কাউন্সিলৰ কথা, কাউন্সিলে এইখিনি বস্তু বিবেচনা কৰিব। গতিকে ইয়াৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই বুলি অলৰেডি প্ৰেছ মিটৰ জৰিয়তে আমাক জনাইছে। এই আশাৰে আমি এতিয়ালৈকে ৰখি আছোঁ। গতিকে নিশ্চয় প্ৰমোদ বড়ে ছাৰৰ কথাখিনি সত্য হ'ব, আৰু যদি ইয়াৰ লগত কোনো সম্বন্ধ নাই বুলি ইতিমধ্যে আমাক স্পষ্ট কৰি দিছে। 12 বছৰৰ পৰ্যায়ক্ৰমে হৈ গৈছিল। আজি প্ৰায় 1800 জন ফিক্স পে হিচাপে কৰ্মৰত আছিল। তাৰে এতিয়া মাত্ৰ আমি 103 জন মানুহ ৰৈ গৈছোঁ। আনুমানিক 1800 জন। 1800 জন ফিক্স পে হিচাপে আমি, বাকীখিনিও ইতিমধ্যে ৰেগুলাৰ হৈ বিভিন্ন বিভাগত হৈ গৈছে। ভেৰিয়াছ বিভিন্ন বিভাগত আপোনাৰ ফৰেষ্টত হৈছে, ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত হৈছে, তাৰপিছত ইৰিগেশ্যন ডিপাৰ্টমেণ্টত হৈছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত হৈছে, বিভিন্ন বিভাগত য'ত য'ত পষ্ট খালী আছিল তাতে সেই মানুহখিনিক এংগেজ কৰাইছে। সেই সিদ্ধান্তটো আমাৰ মাজতো আছে। আমাৰো হয়তো বিভিন্ন বিভাগত খালী হৈ দুবছৰৰ ভিতৰতো হৈ গৈছে। ইতিমধ্যে আপোনাৰ অলৰেডি আমি জনামতে আমাৰ হাতত যিখিনি তথ্য আছে সেইমতে PNRD ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ পষ্ট 6 জন, PNRD পদটি আমাৰ নাই, যিহেতু কৰি আছে, কিন্তু আমাৰখিনিও কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু আমি আপিলহে কৰিছোঁ যে অতি সোনকালে যাতে আমাৰ পষ্টখিনি ৰেগুলাৰ কৰা হয়, এইখিনিয়ে আমি আপিল কৰিছোঁ।